ঘৰত গালি খোৱাটো যদি চাকৰি হ'লহেঁতেন তেন্তে পৃথিৱীৰ সকলোতকৈ ধনী মানুহ মই হ'লোহেঁতেন। নমস্কাৰ বন্ধুসকল, কি খবৰ? বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান অসমীয়া ফানি মিমছ। গতিকে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালি যেতিয়াই ক'ৰবাত ওলাই যাওঁ, কেলা মাছখন থাকি আহিলে বাল। কৰোনা লাইট। 5 বছৰ পিছত এক্সক মেছেজ কৰিলোঁ, কি খবৰ? তাইৰ সন্তানে ৰিপ্লাই দিলে, মাৰ একাউণ্ট মই চলাই আছোঁ ককা, আপুনি এতিয়াও বিয়া পতা নাই নেকি? গুচি যাওঁ পৃথিৱী এৰি মংগল গ্ৰহলৈ, 2020 চনটো শেষ হ'লে আকৌ ঘূৰি আহিম। মহবোৰৰ কোনো মাক বাপেক নাই চাগে, থকা হ'লে ইমান ৰাতি ঘূৰি ফুৰিব নিদিলেহেঁতেন। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বুটামটো দবাই দিব। তেনেহ'লে আজিলৈ এৰিছোঁ, বাই।